Hey guys, নমস্কাৰ মোৰ চেনেলৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। কৈছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। আৰু মই এতিয়া গা চা ধুই আহিলোঁ। ৰাতিপুৱা এতিয়ালৈকে একো ব্ৰেকফাষ্ট কৰা নাই। গা পা ধুই আহি এইমাত্ৰ পূজা চূজা কৰি মানে চাকি ধূপ জ্বলাই আহি বহিছোঁহি আৰু ৰাতিপুৱা দোকান খুলিলোঁ। মা দোকানতে আছে। এতিয়া কেইটা বাজিছে? এতিয়া বাজিছে 10:30লৈ 5 মিনিট, 10:25 হ'ল আৰু এতিয়ালৈকে একো খোৱা নাই। মই এতিয়া দোকান যাম, তাৰপিছত মা আহিব। মা আহি কিবা এটা বনাব আৰু খাম। নাজানো কি খাওঁ। পিছে আপোনালোকে কি কৰি আছে মোক কমেণ্ট কৰিব আৰু চাহ তাহ খালে নে নাই সেইটো যাতে। কালি নহয় পৰহিৰ ভূমিকম্প কেনে পালে বাৰু? চবে ভয় খাইছেনে? মই কিন্তু বহুত ভয় খাইছোঁ। প্ৰথম যেতিয়া আহিছিল ৰাতিপুৱা 8টামান কেইটামান তেনেকুৱা টাইমতে আহিছিল ন, 7:55 8টামান বজাত, সেইটোতো ভয় খাইছোঁৱেই। পিছত গোটেই দিনটো অকণকৈ যে আহি আছে পূৰা ভয় খাইছোঁ। আৰু ৰাতি যেতিয়া শুই থকাৰ সময়ত আহিছিল তেতিয়াতো মই চিঞৰ বাখৰ কৰি একেবাৰে ৰুমটোৰ ভিতৰতে দৌৰি ফুৰিছোঁ ভয়তে। নাজানো আৰু কিয় মানে ভয় খাবলগীয়া বস্তুৱেই হয়, কাৰণ এনেকৈ কেতিয়াও অহা নাই। এনেকৈ কেতিয়াবা আগতে আহে যদিও অকণমান সময় হয় আৰু পিছত দিনটোলৈ নাথাকে। কিন্তু যিটো ভূমিকম্প আজি পৰ্যন্ত ভয় লাগি আছে, কাৰণ আজি আপোনাৰ 30 তাৰিখ, এইটো আছিলে কালি 28 ন, 28 তাৰিখে আহিছিলে। আজি পৰ্যন্ত ভয় লাগি আছে আৰু কৈও আছে যে আৰু অহাৰ সম্ভাৱনা আছে। আজি শুক্ৰবাৰ দিনাখন আৰু 30 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত আৰু এনেকুৱা ভূমিকম্প অহাৰ সম্ভাৱনা আছে। সেইটো কথা নিউজেই হওক বা ভূতত্ত্ববিদেই হওক তেনেকৈ তেওঁলোকসকলে কৈ আছে। সেইকাৰণে বেছি ভয় লাগি আছে। নাজানো আৰু সকলো ছেফ থাকিব। ৰুমৰ দুৱাৰবিলাক মানে এইবিলাকৰ ভূমিকম্পৰ সময়তে দুৱাৰ বেছি লক হৈ যোৱাৰ সম্ভাৱনা থাকে ন, সেইকাৰণে অকণমান সকলো সাৱধান থাকিব, সুৰক্ষিত থাকিব আৰু সেয়াই। ঠিক আছে, তেনে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে বাই বাই। আৰু এয়া মই দোকানত বহি আছোঁ। মা গৈছে বনাবলৈ। দেখাই আছোঁ। আৰু এইটো চাওকচোন, আলহী এজনা আলহী। এইটো আছিনা ওলাইছিলে বাৰু, এইটো ভাল হৈছে অলপ, কিন্তু এজনা আলহী আহিয়ে থাকে মোৰ ইয়ালৈ। মই এই স্কিনখনৰ ওপৰত অত্যাচাৰ কৰিবলৈ ঢেৰ আলহী আহে আৰু এইবিলাকক মই একদম খুব সযতনে ৰাখোঁ। এয়া মেগী খাবলৈ লৈছোঁ। মায়ে খাই মেলি গ'ল, এতিয়া মই খাই লওঁ। কি খালে, কি কৰি আছে জনাব। ভিডিঅ'টো শেষলৈকে চাই। এইখিনিতে আপোনালোকক মই এটা কথা ক'বলগীয়া আছে। ভাবিছোঁ এইটো কথা আপোনালোককো জনাই দিওঁ যে আমাৰ মানে কি হ'ল, আপোনালোককতো মই কৈছিলোঁৱেই যে মোৰ দেউতা ঢুকুৱা এতিয়া 4 মাহ হৈ গৈছে। দেউতা থাকোঁতে আমাৰ এখন টমটম লোৱা, আৰু দেউতা ঢুকোৱাৰ পিছতেই সেইখন আচলতে বেটেৰী চুৰি হ'ল। আৰু বেটেৰীটো চুৰি হোৱাৰ লগত সেইখনৰ কোনো কাম নাই। আৰু বেটেৰীটো চুৰি হোৱাৰ পিছত ধৰা নতুন বেটেৰী লগাবলৈও বহুত অকণমান কষ্টলি হৈ যায়, পইচা পাতি আহি যায় বহুত। তো আমি ভাবিলোঁ যে গাড়ীখন বেচি দিওঁ বুলি। আমি গাড়ীখন কালি মানে পৰি থাকিলে বেছি বেয়া হৈ যাব ন, সেইটো কাৰণে আমাৰ কালি গাড়ীখন বেচি দিয়া হ'ল। আৰু
তো আপোনালোকক মই অকণমান ভিডিঅ' ৰেকৰ্ড কৰি থৈছিলোঁ, আপোনালোকক ইয়াৰ পিছতে দেখাই দিম, চাই ল'ব। ক্লাছ আছিলে যে নাই চব লৈছোঁ। এতিয়া খাই মেলি হৈ গ'ল আৰু এতিয়া মই যাওঁ অলপ দোকানৰ কিবা বস্তু আনিবৰ কাৰণে বজাৰৰ ফালে। তো ঠিক আছে, আপোনালোককো লৈ যাম বলক, যদি পাৰোঁ তাতে অকণমান কৰিম ভিডিঅ' বজাৰত, নহ'লে একেবাৰে আহি পাই লগ পাই আছে আপোনালোকক। ওলাই ল'লোঁ, মাস্কখনকে পিন্ধি লওঁ, বস্তু লগাইছোঁ, কাম নাই গ'লো, সেইখন সোমাই যাব তেতিয়া আৰু তথাপিতো আৰু সেইখন লগাই ল'লে আৰু একো লিপষ্টিক চিপষ্টিকৰ প্ৰয়োজন নাই। তথাপিতো মনৰ শান্তিৰ কাৰণে মই লগাই লওঁ আৰু সদায় লগাওঁ যিহেতু। চৰ্দা বন্ধ কৰি ল'লোঁ, বেগ লৈ লওঁ, চাহি ল'লোঁ। এতিয়া মই ঘৰ আহি পালোঁহি, বজাৰখিনি নমাই মেলি থৈ। আৰু ৰাস্তাত ইমানেই ভিৰ, এতিয়া বহুত ভিৰ আৰু ইমান গৰম ৰ'দ, সেইকাৰণে একো আৰু নকৰিলোঁ ভিডিঅ' চিডিঅ'। ঘৰ আহি পালোঁ, এতিয়া মই জীয়াৰ ওচৰলৈ যাম চাগে, তাই অকণমান চাই আহোঁ। ঠিক আছে, আপোনালোকো চাই থাকক। মাৰ কাৰণে পানী বটল এটা আনি আছোঁ খাবলৈ, দোকানত বহি থাকে যে ইমান ৰ'দ। কি কৰি আছা? টিভি চাই আছা? কেলে টিভি চাই আছা? এইটো কি খাই আছা? ক্লিপ মানুহে খায়নে মূৰত পিন্ধে? তেনে খাইছা যে ধৰিছে। ক্লিপ খায়? নহয় খায় দেই। চাওঁ এতিয়া, মাৰাৰ পিছত চাওঁ। এইয়া ক্লিপ মাৰি ল'লে, তাই ক্লিপ খাই আছিলে ক্লিপ। গৰম লাগিছে কিমান? এতিয়া তুমি কি চাইছিলা? বেহাৰবাৰী। কি চাইছা? তেনেকে বহে নেকি? আমি এতিয়া চাহ খাইছোঁ। নাজিয়া এতিয়া ভাত খাবলৈ লৈছোঁ। আৰু জীয়াহঁতৰ ঘৰলৈ গৈছিলোঁ, তাৰ পৰা আহিলোঁ। ভাত এনেই গৈছিলোঁ, তাইৰ লগত অকণমান খেলি পেলাই। তাই উৎপাত কৰি আছে, বহুত গৰম ইমান, আৰু কিনো কৰিব আৰু, স্কুলটো নাই, সৰু পোৱালি। তো তাৰ পৰা আহিলোঁ, এতিয়া মুখ চুখ ধুলোঁ। মায়ে ভাত খালে, ভাত পানী বনাই থৈ গৈছিলোঁ বাৰু অলপকৈ। তাৰপিছত বেছি নাই একো, আৰু এতিয়া মই ভাত খাবলৈ বহিছোঁ। ৰ'ব আপোনালোকক দেখাই আছোঁ। এয়া ভাত, আৰু এয়া হৈছে কচুৰ তৰকাৰী, এয়া খুৰীয়ে দিছে। আৰু এয়া দালি, বাকী একো লোৱা নাই আৰু গৰমত। এয়া বিলাহী দিয়া দালি, আৰু এয়া কচুকে বনাইছে। কচুত মাছৰ মাথা দি দিছে, বহুত টেষ্টি। আৰু কচু মায়ে নাখায়, কচু খোৱা অকল আমাৰ ঘৰৰ মানুহ ময়েই। বাকী খুৰীহঁতে খায় বাৰু, কিন্তু মা আৰু মোৰ ভিতৰত ময়ে অকল খাওঁ। আৰু বহুত ধুনীয়া হৈছে। খাই লওঁ তেতিয়াহ'লে, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছে। আৰু এতিয়া মই ভাত চাত খাই অকণমান শুই গৈছিলোঁ, টোপনি অহা নাই আৰু ঠিক, এনেই অকণমান পৰিলোঁ। তাৰপিছত এতিয়া বতৰটো বহুত ধুনীয়া কৰিছে, মানে ৰ'দটো গৈছে আৰু অকণ বতাহ দিছে। চাওক, দেখিছেনে? অকণ বতাহ দি আছে। আৰু এনেকৈ আবেলি সময়ত এনেকুৱা কৰেই, ভাল লাগে তেতিয়া। বতৰটো তেনেকৈ থাকিলে ভাল লাগে, কিন্তু দিনত যিটোহে ৰ'দ দিছে এতিয়া মই ভাবিছোঁ অকণমান ওলাই যাম, মানে কাম এটা আছে।
দুটামান কাম আছে, তেল ভৰাবলগীয়া আছে স্কুটিত, আৰু দুটামান কাম আছে, কিবা কিবি আনিবলগীয়া। চাওঁ পাৰোঁনে নোৱাৰোঁ, কাৰণ বজাৰ বন্ধেই হ'ব অলপ পিছতে। আৰু আহি ময়ো দোকান বন্ধ কৰিবহি লাগিব মাৰ লগত। তো মই যাওঁ, আৰু যদিহে হয় তেতিয়াহ'লে আপোনালোকক দেখাম। আৰু এই চাওকচোন, নখ কাটি দিলোঁ পূৰা একেবাৰে এনেকুৱা চুটি হৈ কৰিলোঁ, আৰু এইখিনি সময়তে ৰিমুভাৰ দি এৰাই লওঁ। ফ্ৰেণ্ডছ, মই আহি ঘৰ পাই গ'লোহি। মই খুৰীয়ে চাকি দি আছে। আহি পাই গ'লোহি। মই বজাৰত ইমানকৈ হেৰি কৰিব নোৱাৰিলোঁ, কাৰণ মানুহৰ ভিৰ কিমান দেখিছেই আপোনালোকে, বহুত ভিৰ। আৰু এতিয়া মই ঘৰ আহি পাই গ'লোঁ, আৰু 5-6টা বাজিবই হ'ল, দোকান চোকান সামৰিবই হ'ল। তো মই যাওঁ লৰালৰিকৈ। আৰু মই কেইটামান বস্তু আনিছোঁ, এটা বস্তু আনিছোঁ, আৰু যিটো বস্তু বহুত বেছি স্পেচিয়েল হয়, মানে স্পেচিয়েল বস্তুৱে হয়, আৰু সেইটো এটা আপোনালোকক মই দোকান সামৰি আহি দেখুৱামহি। ইমান ডাঙৰ বস্তু, আৰু এইটো কি হয় মই আপোনাক দোকান সামৰি আহি দেখাই আছোঁ। হে গাইজ, এতিয়া দোকান চোকান সামৰি একেবাৰে ফ্ৰেছ হৈ আহিলোঁ, কাপোৰ পৰা চেঞ্জ কৰি ল'লোঁ। আৰু এতিয়া এটা বস্তু বনাইছে খুৰীয়ে, পায়স বনাইছে। বলক আপোনালোকক দেখুৱাম, আৰু আমি খাম সকলোৱে পায়স, লগতে বাদাম, লগতে চানা। আৰু এইগৰাকী মানুহে বনাইছে যে পায়স বনোৱা মেইন মানুহ ভাল হৈছে। আমি খাম, আৰু খাই পেলাই গম পোৱা যাব। মজা ভাল হৈছে। গাখীৰটো এনেকৈ শুকাই গ'লেও খাই ভাল লাগে। মই এয়া পায়স চায়স খাই আহিলোঁ, চাহ তাহ। আৰু মই যে আপোনালোকক কৈছিলোঁ এটা বস্তু আনিছোঁ বুলি, স্পেচিয়েল বস্তু। সেইটো কি জানেনে? এইটোৱে সেইটো স্পেচিয়েল বস্তু, কাৰণ এইটো মানে মোৰ কাৰণে বা মাৰ কাৰণে, আমাৰ কাৰণে বহুত স্পেচিয়েল বস্তু হয়। কিয়নো এইটো বহুত দিনৰ পৰা লমকৈ আশা কৰি এই বস্তুটো পোৱা নাছিলোঁ। এটা যে বগা থাকে ষ্টীলৰ নিচিনা, অকণমান সেইটো পাতল হয়, সেইটো পাইছিলোঁ, কিন্তু সেইটো ল'ব মন নাছিলে, সেইটো অলপ পাতল কাৰণে। এইটো বিচাৰি আছিলোঁ, সময় সুবিধা বা কেতিয়াবা পালেও কিবা কাৰণত ল'ব পৰা নাছিলোঁ। কিন্তু আজি পাই পেলাই মই বজাৰৰ পৰা এইটো লৈ আহিছোঁ। এতিয়া মানে কেতিয়াবা চব সময়তে মিক্সিটোত নহৰুটো দি দিয়াৰ কাৰণে ভাল নালাগে। কেতিয়াবা 2-3 ফুটা নহৰু দালিত তেল মাৰিবলৈকে ধৰক খুন্দি পেলাই দিব পাৰিলে ভাল লাগে, আৰু সেইকাৰণে এইটো বস্তু নাছিলে। সেইকাৰণে এইটো লৈ আনিলোঁ। বহুত ভাল লাগিছে আজি মনটো, আৰু এইটো একদম বহুত স্পেচিয়েল বস্তু হয়। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।